এইটো আমাৰ আমাৰ সমাজৰ কাৰণে এটা ফেইলাৰ বুলি ক'ব লাগিব আৰু এইটো ডাঙৰ খাৱৰ নিচিনা হৈছে কি যেতিয়া শিক্ষা দীক্ষা সকলো দিশৰ পৰা সমাজখন আগুৱাই যাই আছে এই সময়ত বাল্য বিবাহ বহুত বাঢ়ি গৈছে ইভেন ছোৱালীবিলাক মাজে মাজে হেৰাই আছে এইবিলাক বহুত ডাঙৰ এটা আমাৰ কাৰণে ইছ্যু হয় তো সেইটো লৈ পেলাই আজি আমি এগেইন মিটিং কৰিছোঁ আমাৰ স্কুল এডাপশ্যন প্ৰগ্ৰামতো এই ইছ্যুটো ওলাই আহিছে গতিকে আহি থকা দিনত আমাৰ সামাজিক সংগঠন জাতীয় সংগঠন NGO সকলোকো লৈ পেলাই আমি মেছিভ কেম্পিং কৰিম আমাৰ চৰকাৰৰ পৰা কি বাল্য বিবাহটো যাতে আমি ৰোধ কৰিব পাৰোঁ তো আজি স্কুল এডাপশ্যনত এই কথাবিলাক শুনি পেলাই খুব দুখ লাগিছে কি আমাৰ বিবাহ হোৱাৰ যিটো বয়সটো 18 বছৰ কিন্তু ইয়াত ক্লাছ 8ত মানে বিবাহ হোৱা আমাৰ আজি ৰিপৰ্ট কৰিছে এইটো খুব দুখৰ বিষয় কিন্তু এইটো কেনেকৈ আমি ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰ কাৰণে খুব সিৰিয়াছলি আমি কিছুমান ষ্টেপ আমি অতি শীঘ্ৰে ল'বলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট একেলগে এই মিছনটো আমি আগলৈ লৈ যাম এইটো আমাৰ সমাজৰ কাৰণে এটা ফেইলাৰ বুলি ক'ব লাগিব আৰু এইটো ডাঙৰ খাৱৰ নিচিনা হৈছে কি যেতিয়া শিক্ষা দীক্ষা সকলো দিশৰ পৰা সমাজখন আগুৱাই যাই আছে এই সময়ত বাল্য বিবাহ বহুত বাঢ়ি গৈছে ইভেন ছোৱালীবিলাক মাজে মাজে হেৰাই আছে এইবিলাক বহুত ডাঙৰ এটা আমাৰ কাৰণে ইছ্যু হয় তো সেইটো লৈ পেলাই আজি আমি এগেইন মিটিং কৰিছোঁ আমাৰ স্কুল এডাপশ্যন প্ৰগ্ৰামতো এই ইছ্যুটো ওলাই আহিছে গতিকে আহি থকা দিনত আমাৰ সামাজিক সংগঠন জাতীয় সংগঠন NGO সকলোকো লৈ পেলাই আমি মেছিভ কেম্পিং কৰিম আমাৰ চৰকাৰৰ পৰা কি বাল্য বিবাহটো যাতে আমি ৰোধ কৰিব পাৰোঁ তো আজি স্কুল এডাপশ্যনত এই কথাবিলাক শুনি পেলাই খুব দুখ লাগিছে কি আমাৰ বিবাহ হোৱাৰ যিটো বয়সটো 18 বছৰ কিন্তু ইয়াত ক্লাছ 8ত মানে বিবাহ হোৱা আমাৰ আজি ৰিপৰ্ট কৰিছে এইটো খুব দুখৰ বিষয় কিন্তু এইটো কেনেকৈ আমি ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰ কাৰণে খুব সিৰিয়াছলি আমি কিছুমান ষ্টেপ আমি অতি শীঘ্ৰে ল'বলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট একেলগে এই মিছনটো আমি আগলৈ লৈ যাম